সকলোলৈকে গুড মৰ্নিং জনাই আজি সানডে ব্লগটো আৰম্ভ কৰিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ, স্বাগতম জনাইছোঁ লাভলি কিচেনৰ আজি অন্য এটা ভিডিঅ'লৈ। আজি শুই উঠি চাহ খোৱাৰ পৰা আৰম্ভ কৰি ৰাতিৰ ডিনাৰলৈকে আপোনালোকক দেখুৱাম। আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। গুড মৰ্নিং হ'ল নহয়, উঠা কিমান দেৰি হ'ব আৰু Good morning, guys. ये हो रहा है हमारा कुंभकर्ण। आटा मथि ललो, एया रुटी बनाবলৈ লৈছো। এয়া रुटी ভাজিব লৈছো। হাই ফ্ৰেন্ডছ ভিডিঅ' কেডু পথাৰত ময়ো ধুম। সকলোৰে ব্ৰেকফাষ্ট কৰা হৈ গ'ল। এতিয়া ঘৰৰ কামবোৰ কৰিবলৈ আৰম্ভ কৰিছোঁ। কামবোৰ শেষ কৰি বাৰীলৈ আহিলোঁ। বাৰীত বেঙেনা কেইটামান লাগি আছে, তাকে ছিঙি লৈছোঁ। আৰু এইকেইদিন বৰষুণ যিহেতু বাৰীলৈ সোমোৱাই হোৱা নাই, আৰু বৰষুণৰ বতৰত বাৰীৰ ফল মূল আৰু শাক পাচলিবোৰ খুব ধুনীয়াকৈ হৈ আছে। আম ছিঙি ল'ম এতিয়া সানি খাবলৈ। এইফালে বগৰীও পকিছে। বেছিভাগ বগৰী তলত পৰিয়ে গৈছে বৰষুণ বতাহত।
বহুত কাম কৰিলোঁ আৰু কাম কৰিবলৈ বাকী আছে। এতিয়া এই বগৰী ছিঙি আনিছিলোঁ যে বগৰী খাই লওঁ। জলকীয়া লৈ লৈছোঁ, নিমখ লৈ লৈছোঁ, বগৰী খাম। চাহ বনাইছোঁ, এইফালে চাহ একাপ খাব দিয়া। চাহ খোৱা সময় হৈ গ'ল। এইফালে মই কুকাৰত তুলি দিছোঁ ভাত, এইফালে বনাইছোঁ চাহ। ভাত হৈ গ'ল মোৰ, আৰু এতিয়া মই তাৰকা বনাবলৈ দাইল কুকাৰত 3টা চিটি মাৰি ৰেডি কৰি লৈছোঁ। আহকচোন তাৰকা বনাবলৈ আৰম্ভ কৰোঁ। দাইল ধুনীয়াকৈ সিজি গ'ল। এতিয়া তাৰকা বনাবলৈ কুকাৰৰ পৰা উলিয়াই ৰেডি কৰি ল'ম। মাটিমাহখিনি মই কুকাৰত সিজোৱাৰ আগত প্ৰায় 1 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। তাৰপিছত মই কুকাৰত নিমখ আৰু হালধি দি 2টা চিটি মাৰি ল'লোঁ। গেছটো অন কৰি কেৰাহীখন তুলি দিছোঁ গৰম হ'বলৈ। কেৰাহীখন গৰম হৈ গৈছে। সৰিয়হৰ তেল 100 গ্ৰাম এড কৰিছোঁ। তেলখিনি গৰম হৈ যোৱাত মই 2টা ডাঙৰ চাইজৰ পিঁয়াজ কাটি ৰাখিছিলোঁ তেলত এড কৰিছোঁ আৰু তেজপাত এড কৰি ভালদৰে ভাজি লৈছোঁ। আৰু এটা নহৰু কাটি ৰাখিছিলোঁ আৰু 3টামান পকা জলকীয়া কাটি ৰাখিছিলোঁ। সকলোবোৰ ভালদৰে ৰঙা হোৱালৈকে ভাজি লৈছোঁ। হালধি দিছোঁ সৰু চামুচে আধা চামুচ। নিমখ যিহেতু আগতে দি ৰাখিছিলোঁ অলপ কমকৈ দিম হালধিৰ সৈতে। গৰম মছলা এড কৰিছোঁ সৰু চামুচে আধা চামুচ, ৰেড চিলি আধা চামুচ সৰু চামুচেৰে, মিট মছলা আধা চামুচ সৰু চামুচেৰে। সকলোবোৰ এড কৰি ভালদৰে ভাজি লৈছোঁ। বৰ বেছি মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া সিজাই লোৱা মাটিমাহখিনি এড কৰি দিছোঁ তেলত। এতিয়া ভালদৰে ভাজি ল'ম। যিহেতু সিজাই লোৱা আছে বৰ বেছি সময় নালাগে বনাবলৈ। 1 মিনিট সময় ঢাকোনেৰে ঢাকি ৰাখিছোঁ সিজিবলৈ। 1 মিনিট সময় হৈ গৈছে। এফালে তাৰকা ৰেডি হৈ গৈছে, পৰিৱেশন কৰিব পৰা হ'ল। খুব কম সময়ৰ ভিতৰতে তাৰকাখিনি বনাব পাৰি। শেষত মই ধনিয়া কাটি ৰাখিছিলোঁ, ধনিয়া এড কৰিছোঁ। এইফালে বেটিয়ে আলুৰ পিটিকা বনাইছে। এতিয়া সময় প্ৰায় 3টা বাজিছে। আমাৰ সকলোৰে লাঞ্চ কৰা হৈ গ'ল। মোৰহে অলপ দেৰি হ'ল, মই গা ধুই আহিলোঁ। আৰু এইফালে লাভলি সিঙে লাঞ্চ কৰি আছে। এতিয়া মই লাঞ্চ কৰিম। পিছত লগ পাই আছোঁ আপোনালোকক। ভিডিঅ'টো শেষ হোৱা নাই, চাই থাকিব। আমি এতিয়া অলপ ফুৰিবলৈ ওলাই যাওঁ। আমাৰ শহুৰৰ ঘৰলৈ যাওঁ। বেছি দূৰলৈ নাযাওঁ, ওচৰতে। বলক গৈ থাকোঁ। আমি ফুৰি আহি ঘৰ পালোহি আৰু গৰুকেইটা বান্ধিলোঁ। এতিয়া দানা দিবলৈ লৈছোঁ। এইফালে জুই জ্বলাইছোঁ। যিহেতু এতিয়া খুব বেছিকৈ মহ ওলাইছে, গৰুকেইটাক ধোঁৱা দিবলৈ।
ডিনাৰ ৰেডি কৰিম। ভিডিঅ'টো শেষ নাই হোৱা, চাই থাকিব। এইফালে মাইনা কি কৰিছা? কিতাপ পঢ়ি আছো। এইফালে খাইছে আৰু পঢ়িছে। জলদি খাই লোৱা আৰু পঢ়া দেই। বেটা কি খাব লৈছে? আমাৰ গৰুৱে গাখীৰ দিছে। গাই গৰু। আমাৰ ঘৰৰ গাই গাখীৰ। এতিয়া গাখীৰ খাই কিতাপ পঢ়িবা দেই। লাঞ্চৰ কাৰণে কাবুলী বুটৰ ভাজি বনাই লৈছোঁ এইফালে মই। আটা মঠি ৰুটি ভাজিবলৈ ৰেডি কৰি লোৱাত মাইনাই দুটামান ভাজি দিছে লগতে, আৰু ময়ো আধা ভাজি কৰিলোঁ। কাবুলী বুটৰ ৰেচিপি যিহেতু আগত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। এইফালে মোৰ ডিনাৰ ৰেডি, সকলোৰে খোৱা হৈ গ'ল। এতিয়া মাইনা আৰু মই খাম। এতিয়া প্ৰায় ৰাতি 10 বাজিছে। আজিৰ ব্লগটো ব্ৰেকফাষ্টৰ পৰা ডিনাৰলৈকে চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। লগতে মাটিমাহৰ ৰেচিপি কেনেকুৱা লাগিলে জনাব। আপোনালোকেও এনেদৰে বনাই খাই চাব। আজিৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত। যিসকল নতুন ভিউৱাৰ্ছ হয় চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত অহা বেলটো অল কৰি দিব। পুনৰ লগ পাম এটা ধুনীয়া ভিডিঅ' লৈ। আজিলৈ বাই বাই।